हेलो गाइस, आज मैं जाई आसो सांगसारी मेडिकलर भितरत और आपनालोके चाई आछे सुफिया व्लग मोर यूट्यूब चेनेल। आपनालोके चाई भिडिओটো मजा पाबो। चाई थाকক आगলৈके जे आमार सांगसारी मेडिकलखन किमान धुनिया बनाय आछे। আহি পালো এতিয়া মই ওপিডি আৰু মোৰ লগত আছে মোৰ হাজবেণ্ডে গাড়ী চলাই আছে আৰু এয়াই হৈছে ওপিডিৰ দুৱাৰমুখ। ইয়াতে মই নামাৰ পিছত মই প্ৰৱেশ কৰিম। যাই আছো মই এতিয়া ওপিডিৰ ভিতৰ। এয়া ওপিডিৰ ভিতৰ ডক্টৰ চেণ্টাৰ বহি আছে। ইয়াতে মানুহবিলাক অপেক্ষা কৰি আছে ডক্টৰ কেতিয়া আহিব। আৰু মোৰ পিছফালে আছে এজন অসুস্থ মানুহ, তেওঁ ৰখি আছে। এনেকৈ বহুত সময় বহিলো, ডক্টৰ আহাই নাই, হোৱাই নাই, মোৰ নাম্বাৰ আহি পৰাই নাই এতিয়ালৈকে। আহিলো মেডিকেলৰ ভিতৰৰ পৰা, গোটেই ভিতৰখন দেখুৱাব নোৱাৰি। এতিয়া উঠিলো মই ছাৰৰ গাড়ীত আৰু আপোনালোকে চাই থাকক। এইটো হৈছে ট্ৰমা চেণ্টাৰ আৰু আগত হৈছে এইটো ইমাৰ্জেঞ্চি আৰু তাৰ আগত আছে কলেজ আছে। কলেজলৈকে আমি বলা যাই আছো চাব। এইটো হৈছে ওপিডিৰ মেইন গেট। তেতিয়া মই ভালদৰে দেখিব পৰা নাছিলোঁ, এতিয়া ভালদৰে গোটেইখিনি দেখুৱাই আছোঁ। এইটো হৈছে ওপিডিৰ মেইন গেট। আৰু আগত এইটো দেখিছে যে এইটো হৈছে আমাৰ মেডিকেল কলেজ, মানে ষ্টুডেণ্টে য'ত পঢ়ি আছে শিকি আছে সেইটোৱে হ'ল মেডিকেল কলেজ। এইটো হৈছে অডিটৰিয়াম, এইটো বেক চাইড পৰে ইফালে আৰু আগত আছে বাৰু বহুত দেখাব আছে আৰু বহুত। এইটো হৈছে কেফেটেৰিয়া আৰু আগত যে ডাঙৰ বিল্ডিং এটা দেখিছা এইকেইটা হৈছে ডক্টৰ থকা কোৱাৰ্টাৰ। এইটো পিছফাল আৰু ইয়াৰ আগত আহি আছে এইটো আহি আছে আমাৰ পিজি হোষ্টেল। আৰু আগত যে দেখা পাইছে সেইটো হৈছে ডাইনিং হল। আগত যে এইটো দেখা পাইছে এইটো হৈছে বইজ হোষ্টেল আৰু এইটো হৈছে বইজ হোষ্টেল। তাৰ পাছৰটো হৈছে গাৰ্লছ হোষ্টেল, তাৰ এইটো হৈছে নাৰ্ছ হোষ্টেল। দুইটাই একেলগে দুইটা আছে নাৰ্ছ হোষ্টেল। এইটো গাড়ীৰ আগৰ পৰা দেখুৱাই আছোঁ মই। এইটো ডক্টৰ থকা কোৱাৰ্টাৰ। অলৰেডি ইয়াত ডক্টৰ অহা আৰম্ভণি হৈছে, ইয়াত থাকেই সকলো।
এইটো আগত দেখিছে যে এইটো হৈছে আয়ুষ হস্পিটেল। ইয়াৰ আগেৰে আমি যাই আছোঁ এতিয়া। এইটো হৈছে আয়ুষ হস্পিটেল। আৰু মই যে আহিছিলোঁ গেটৰ সন্মুখেদি, এইখনেই গেটৰ সন্মুখ, মেইন গেটৰ সন্মুখ এইটোৱেই। এইটোৰ আগেৰে যাই আমি আৰু এটা বস্তু দেখাই আছোঁ আপোনালোকক, চাই থাককচোন। এইটো গেট, ইয়াতে আমি প্ৰৱেশ কৰিছিলোঁ। ইয়াৰ বাহিৰৰ পৰা আমি ভিতৰত প্ৰৱেশ কৰিছিলোঁ। আপোনালোকক যে দেখাইছিলোঁ OPDৰ পিছফালে আছে এইবিলাক। এইটো হৈছে নাইট শেল্টাৰ। আৰু ইয়াৰ আগত আছে SBI লিখা আছে। বৰ্তমান SBI হোৱা নাই। শ্বপিং কমপ্লেক্সত এতিয়া SBIৰ কাম চলি আছে, বৰ্তমানলৈকে হোৱা নাই। আৰু আগত হৈছে এইটো ফায়াৰ ষ্টেচন। এইটো হৈছে OPDৰ পিছফালটো IPT বিল্ডিং। এইটো বৰ্তমান কাম শেষ হোৱা নাই, কাম চলি আছে বৰ্তমান ইয়াতে। আৰু ইয়ালৈকে আপোনালোকক নামিলোঁ এতিয়া আমি গাড়ীৰ পৰা। এতিয়া নামি আমি, এইটো হৈছে কোৱাৰ্টাৰ, এইটো হৈছে ডাইনিং হল। ডাইনিং হলত আমি প্ৰৱেশ কৰি আছোঁ। আহিলোঁ এতিয়া আমি বাথৰুম। আগৰ হলটোত আমি এতিয়া হেৰি সোমাই পালোঁ আমি এতিয়া কফি। এতিয়া চেলমেন, মালিক, দাদা আনিব যাই আছোঁ ধোচা। মোৰ ধোচা আহি এতিয়া ডাইনিঙত ৰেডি। কিন্তু খাই মজা হৈছে দিয়া। যিমানখিনি পাৰিছোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু ইয়াতে মোৰ ভিডিঅ'টো শেষ কৰিলোঁ। মোৰ ভিডিঅ'টো ভাল পালে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ।